আমাৰ ইয়াত 3 দিনৰ পৰা পানী পৰি আছে গাইজ। এতিয়া পানীত জিকি জিকি কামেই কৰিম নে কি কৰিম চাওকচোন। 3 দিনৰ পৰা কাপোৰ কানি একোৱে নুশুকাই, ইমান পানী পৰি আছে। ভালে নলগা হৈছে, ৰাতিপুৱাৰ পৰা উঠি একো কাম কৰিব পৰা নাই। গা পা ধুই লৈছোঁ জাষ্ট, আৰু একোৱে কৰিব পৰা নাই, ইমানেই বৰষুণ। দুৰ্গা পূজা এইবাৰ ভাসাই দিব দেই। আৰু আমাৰ এতিয়া বাইদেউক চাওক কেনেকৈ টোপনি মাৰি আছে। কিয় নুঠা? স্কুল আছে উঠ। স্কুল আছে উঠ 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 উঠ। গাইজ এতিয়া আমি পুৰি বনাম ৰাতিপুৱা। এয়া মই আটা সানি আছোঁ। বৰষুণৰ বতৰ যাতে কি কৰিম, আৰু স্কুলত যোৱা সময় অলপমান আছে, তো আমি পুৰি বনাই কেনেকৈ চাহ খাই কেনেকৈ তাৰপিছত স্কুলত যাম। গাইজ মোৰ ফাইনেলি আটাটো মাখা হৈ গ'ল। এতিয়া মই পুৰিখিনি ভাজি ল'ম। আটাখিনি মাৰি ল'লোঁ। এতিয়া পুৰিখিনি ভাজা হ'লে আমি চাহ খাম। ফাইনেলি আমাৰ চাহ হৈ গ'ল। এতিয়া আমি চাহ খাম। এয়া স্কুলত উঠি মাৰিকে স্কুলত ওলালে, আৰু এয়া চাহ খাই আছে, পুৰি বিস্কুট চাহ। মনত আছে? মনত আছে? থেংক ইউ থেংক ইউ থেংক ইউ। তো গাইজ আজি মোৰ হ'ল জন্মদিন। মোৰ ছোৱালীৰ মনত আছে, মই ভাবাই নাছিলোঁ তাৰ মনত থাকিব বুলি। তো এতিয়া আমি চাহ খাই লৈ আমি স্কুলত যাম। আৰু বৰষুণটো মানে কমান নামে লোৱা নাই, বৰষুণ পৰিয়ে আছে আৰু বেছিকৈ আহি আছে। গাইজ আমি ওলালোঁ, আৰু বৰষুণ মানে ক'লোঁ নহয় বৰষুণ নকমে বুলি। এতিয়া স্কুলত থ'ব যাম, আৰু একেবাৰে অৱস্থা বেয়া, মানে ৰাস্তাবিলাক দেখিলে আৰু কি ক'ব। এতিয়া বলক স্কুলত যাই দেখা হৈ আছে, ইমান বৰষুণ দি আছে দেই। আৰু এই যে আমাৰ ৰাস্তাবোৰ দেখক, বৰষুণ পৰিলে ইমানে বেয়া হৈ যায় মানে। আৰু এই অলপমান আগত দেখক, মানে ইফালেদি গাড়ী আহি আহি ৰাস্তাবিলাক একদম বেয়া কৰি দিছে, খাল হৈ গৈছে একদম, দেখিছে? আৰু আমি সিমান মানে এইয়া পকা ৰাস্তা দেখা পাই আছে ন, তালৈকে মানে খোজকাঢ়ি যাব লাগিব এতিয়া। এইটো ছোৱালী গৈ আছে, তাক ক'লোঁ ৰেইনকোটটো পিন্ধি ল, নিপিন্ধে বোলে, ছাতি লৈ যাব আজি। তো তাৰ কাৰণে ওলাইছে। আৰু আমি ৰাস্তাটো মানে ইমান দূৰ ৰাস্তা, চাওক ইমান দূৰ খোজকাঢ়ি যাব লাগিব। এতিয়া আমি গৈ আছোঁ। আমি কিন্তু দেখিলোঁ এতিয়া বৰষুণৰ বতৰ বহি আছে, একদম অৱস্থা বেয়া হৈ গৈছে দেই পানীত। তো আহি পালোঁ এতিয়া আমি স্কুলত। চাওক একদম অৱস্থা বেয়া হৈ গৈছে দেই, ফাটি ফাটি। এতিয়া ৰুমত যাব, আৰু স্কুলত চাগে আজি বেছি মানুহ নাই বৰষুণৰ কাৰণে। দিছে যা দে যা, মই ঘৰত যাওঁ। তো এতিয়া ক্লাছত সোমালে, এতিয়া মই ঘৰত যাম।